যাং নাকি যাং ভালে আছা না বঢ়িয়া ডাউন হৈছে নেকি স্পীড দিব লাগিব যে মা কালি পিছফালে মাংস চাংস খাইছে ভয় কৰি আছে নেকি আচ্ছা যে নহওক সকলোকে মোৰ ফালৰ পৰা হিয়া ভৰা মৰম যাচিছোঁ আৰু মাৰ আশীৰ্বাদ বিচাৰিছোঁ মইতো জানে মোৰ লোকেলে হৈ গ'লো ইয়াৰে হয়নে নহয় মই ইয়াতে ডাঙৰ হোৱা প্ৰগ্ৰাম ইয়াতে প্ৰথম কৰিছোঁ সেইকাৰণে সকলোকে ভাল লাগে যিয়ে নহওক ঘৰৰ মানুহ ঘৰৰ কথা মিহি মিহিকৈ আচ্ছা যেনে বিহু আহি আছে সকলোৱে বিহুৰ কাৰণে প্ৰস্তুতি হৈছে নাই বাৰু কিন্তু বিহু এই যিটো কৰোণা আহি আছে সাৱধান কিন্তু মিহি মিহিকৈ কোনফালে যায় ঠিক নাই কৰোণা জিকে না বিহু জিকেই বাৰু যে নহওক একো নাই তাৰ মাজতে আমি চলিম আৰু যে নহওক ঘৰৰ হিচাপত মই আজি অনুষ্ঠান বুলি নহয় এই যে ঘৰৰ ল'ৰা ঘৰৰ ভাইটি ঘৰৰ দাদা বুলি হিচাপত দেই একেলগে ধেমালি কৰিম যে নহওক বিহু বুলি কওঁতে বিহু আহে বিহু যায় হ'বনে নহয় কিন্তু যোৱা বছৰ বিহুত মোৰ ডাঙৰ খাতৰা এটা জুমনি গৈছে মই এতিয়া গুৱাহাটীত থকা মানুহ বেঙাকালা মানুহ ভাড়া ঘৰত থাকোঁ দৰমহা যদি মাহে মাহে যদি দৰমহা দিব পৰা মালিকে বিৰাট ভাল পায় বাবু ভালে আছা খোৱা লোৱা ভালকৈ কৰিবা দেই স্বাস্থ্যটো যতন ৰাখিবা আৰু যদি পইচা দিব নোৱাৰা তোমাক দেখা নাপাওঁ যে আজিকালি ক'ত থাকা মালটো লাগে তাক ডাইৰেক্ট পাতান বেছি আৰু পানী খাব বেছি যায় মালিকে ভাইটি পানী হ'ব নেকি ঠাণ্ডা পানী বুলি কয় এইফালে যে মালটোহে লাগে তাক মিহি মিহিকৈ সেইদিনাই মই গুৱাহাটীত থাকোঁ তাৰপিছত কি হয় জানে যোৱাবাৰ বিহুত গৰু বিহুটো আহে প্ৰতি বছৰে মই মিছেছে ঘৰৰ পৰা ফোন কৰি কৈছে যে মই মতা বুলি কয় দেই যে মতা হেৰি কৰিবি আজি গৰু বিহু যে নিয়ম হিন্দু ধৰ্মৰ নিয়ম আজি গৰু বিহুতে গৰুটো যিমান পাৰে গুৱাহাটীত গা ধুৱাবি হয় হয় গুৱাহাটীত আমাক গৰু বিচাৰি আছোঁ গুৱাহাটীনো ক'ত গৰু পাম আৰু মুঠতে গাহে ধুব লাগে গৰু চৰু নাপায় একদম লাষ্টত কুকুৰী তাৰপিছত তাকে তামান থৈছোঁ মই আপোনাক যে যাতে এইবাৰ আপোনালোকে ভাবিছিল কিনে গৰুবিলাক গা ধুব ধুনীয়াকৈ দেই আৰু যেনক মাঘ বিহু গ'ল মাঘ বিহুতে মোৰ জমনি হৈছে বেঙাকালা মানুহ আৰু মই কিন্তু ইয়াতে ৰাজাপাৰাত লোকেল গাহৰি লগাইছিলোঁ এই কাণ সৰু মালটো ইয়াত লগাইছিলোঁ ময়ো চাটছি মন মাল থাকিলে ইয়াতে ৰাজাপাৰাত লোকেল গাহৰি খাব আহোঁ মাল থাকিলে মাল নহ'লে চিটে হৈ থাকোঁ তাতে খাই থাকোঁ কিন্তু এইবাৰ আহিলোঁ এই হেৰিত আছোঁ দেই মাঘ বিহুৰ তাৰপিছত ৰাস্তাটো আৰ্মি চেকিং পাই গ'লোঁ আমাৰ কমল ভাইটি তাতে আছিলোঁ কমল ভাইটি ঘৰতে গাহৰি ল'লোঁ মিহি মিহি মালটো লৈছোঁ ছিগনেচাৰ এটা কিনি দিছোঁ ভাবছোঁ দাবাম আৰু ঘৰত একদম গাহৰি ল'লোঁ মুৰ্গী লৈছোঁ মালটো লৈছোঁ পাই গ'লোঁ চেকিং ৰুক যাওঁ বুলি কৈছে মই কিবা ৰুখা দিলা ৰখি দিলোঁ অতৰ বুলি কৈছে কি বুলি কৈছোঁ অতৰ বুলি কৈছে কি অতৰ বুলি কৈছে অতৰে দৰ্জাখন খুলি দিওঁ গম পালে নাম্বাৰ লাগিব নামি গ'লোঁ এনেকৈ লাৰিছে কুটকুটি আহিছোঁ মোৰ মিহি মানুহ তাৰপিছত কুটকুটি হোৱাৰ পিছত ডিগিটো খুলি দিলা ওলাই গ'ল নহয় মুৰ্গী গাহৰি মালটো तो ये क्या है बोले उसे नहीं ये तो ये है लेकिन आज तो बिहू है माघ बिहू है ये मुर्गी है खाएगा मरेगा और गाहरी भी खाएगा माल भी खाएगा और पूरा डांस करेगा और डांस करके एकदम लास्ट में पूरा घर में जुई लगाएगा बोले कुछ तार तो माथा नष्ट हो गया क्या 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 बोले कुछ ना ये तो दारू है ये खाएगा मुर्गी है गाहरी है कान कान हुरु गाहरी है लोकल है तार पाছত ये मुर्गी है इसको गोल पकड़ के मारेगा एकदम पूरा खा के एकदम पूरा ऐसा ऐसा नाचेगा नाचा करके बाद में हम लोग घर में जुई लगागा बोले कुछ ही भावसी साला ये तो उग्रवादी है ये साला इसको पकड़ो इसको डाल दो बोले कुछ तापले 2 कोप मान लगा दिছি মই ভাবছো বাপৰে কি কই পালুঙে মাঘ বিহু যে আমি ঘৰ জ্বলা হিটো গৈ পাইছিলো মই লাষ্টত আমাৰ অসমীয়া পুলিচ আছিল নহয় এটো হেৰি है बिहू का परंपरा है ये लोग मानता है लेकिन मानने सब ठीक है दारू पीता है ये ठीक है लेकिन घर में क्यों जुई लगेगा बोले कुछ ये तो गम बना बेग्राम हुए लाষ্টত আমি গম পাইছো মালটো কি বস্তু তাৰছত অলপমান আগতে এটা ভাইটি এটা মোক কৈছে দে বাহিৰা নেকি চাইনিজ কি কিবা অলপ হেৰি টাইপৰ কৈছে ট্ৰাইবেল মানুহ দাড়ি বোলে কি এনেকা কম কম বুলি কৈছে সিধা সিধা বুলি কৈছে আপোনালোকে ট্ৰাইবেল মানুহ দাড়িটো কি কম হয় জানে না নাজানে বাৰু কি কম হ'ল নাজানে ন ঘটনা আছে তানে প্ৰথম যেতিয়া মানুহবিলাক একদম সুন্দৰ বগা আছিল দেই বগা কলা যিয়ে নহওক মানে চিলচিলে আছিল দাড়ি চাৰি নে দেখাটো বেয়া লাগিছিল অলপ পাতলা পাতলা দেখা পাইছিল শিৱা বাবা ভাবছি নাই নাই নহ'ব ডেকাৰেশ্যন অলপ লাগব অলপ মানুহবিলাক ভাল দেখা কৰিব লাগিব যদি ইয়াতে অলপ কলা লগাই দিয়া যায় ভাল দেখা পাব তাৰপিছত ভগৱানে ভাবছি চব মানুহ মনুষ্যবিলাক মাতিছে চব জনগোষ্ঠীকে মাতিছে আৰু যি সম্প্ৰদায় যি জাতি আছে চব মাতিছে শিৱা বাবা টাইম দিছে আৰু দেই যিমান আছে পৃথিৱীত গোটেই মানুহ জমা হ'ব লাগে মই সিদিনাখন দাড়ি ভগাম বুলি কৈছে ভাই তাৰপিছত মানুহবিলাক একদম পুৰা চিনচিয়াৰ হৈছে কিবা দাড়ি দিব বুজি পোৱা নাই তাৰপাছত এইটো প্ৰথমতে আমাৰ মুছলিম ভাইসকলটো প্ৰথমতে উঠে ৰাতিপুৱা নামাজ থাকে গম পাই গৈছে আজি শুক্ৰবাৰ আছে আজি দাড়িটো ভগাব
সিহঁতে নামাজটো পঢ়িব উঠোঁতে লগে লগে সোনকালে যাই কিনে ভগৱানৰ ওচৰত উপস্থিত হ'ল যাৱাৰ পিছতো ভাই একদম যেতিয়া দাড়ি বিচি আছে এইটো লগাই ল'ব বুলি কৈছে এনেকৈ লগালে সিহঁতে বেছিকৈ পালোঁ অলপমান সিহঁতৰ দাড়িটো বেছি তাৰপিছত আকৌ গ'ল আমাৰ হেৰি ডাষ্ট টেকাবিলাক গৈছে সিহঁতে পালা মালটো এনেকৈ লগাই লৈছে তাৰপাছত আমাৰ ট্ৰাইবেলকেইটা মাল খাই আছে ৰাতি শাৰী পোৱা নাই মাৰি আছে এইবিলাক মাইকী যোগে যায় নাথাকি হয় দাড়ি ভগাইছে ভগৱানে যাব লাগে দাড়ি ল'ব লাগে বেঙেৰা নুকুৰ থকা মান নাই মাৰা বুলি কৈছে যাম ৰ এনেকৈ ক'লে হ'ব নেকি ভগৱান বস্তু থাকিবই বুলি কৈছে সেই ভগৱানে ৰখা বস্তু নহয় তই যা সোনকালে সেই ৰহে যাম মাল নিচা ফাটাই নাই তাৰ যাই কিনে ভগৱানৰ ওচৰত ওলা লাগে ঐ প্ৰভু শিৱ বাবা দাড়ি যেদি কৈছে দাড়ি নে চবকে ভগা দিলে আদি বেছি চাৰি বেছি চপাই গৈছে আমাৰ কেইটা পাওঁ নাই যাই কিনে কৈছে আৰু বাবা আহিলোঁ দাড়ি যে লগে দিয়ে কৈছে বাবা বৎস তোমাৰ আহা দেৰি হ'ল এতিয়া দাড়ি নাই নিদিলে হোক নাকি চবকে দিছা মাক নিদিয়ে হা দাড়ি লাগবই বৎস দাড়ি শেষ হ'ল তুমি এতিয়া নোপোৱা তুমি যোৱা এই লাগব বলচোন লাগবই মান সন্মানৰ কথা আছে ৰাতিও মাল খাইছোঁ ইটো খামৰ নহ'লে বুলি কৈছে দাড়ি নাপা বাবা দাড়ি শেষ একদম ভগৱানে পাগলা কৈছে ট্ৰাইবেলকেইটা কি ইমান জোৰ জুবস্তি কৰে নাই বুলি কৈছে সেই লাগব একদম নাজানে বুলি কৈছে তাৰপাছত বাবাই এনেকৈ চাইছে কি কৰোঁ কি নকৰোঁ মাথা গৰম হৈছে এনেকৈ ঘূৰাওঁতেতো বাবাটো এই ৰঙা কাপোৰখন থাকে এনেকৈ দেখা পাই গ'ল কুকলি কেইডালমান ল'ম তাৰপাছত ইলিকালকৈ লাগালাব বুলি কৈছে নাই এনেকৈ লগাইছে কিন্তু চিধা চিধি হৈ থাকিলে আমাৰ দাড়িবিলাক বিঙাকালা মানুহ মোৰ আজি জীৱনৰ ঘটনাবিলাক কম মইতো সৰুপে কিন্তু অলপ ধেমালি আছিলোঁ দেই মই পঢ়াটো বিৰাট ভাল লাগে দুবাৰ মেট্ৰিক ফেইল কৰিছোঁ যেতিয়া প্ৰথম মই স্কুলত যাওঁ আগৰ পৰা কলেজত যেতিয়া মই টংলা কলেজত পঢ়িছিলোঁ দেই মইতো এদিনে ক্লাছ কৰি নাপালোঁ সদায় পিছফালে চাটা মাৰি থাকোঁ পিছৰ বেঞ্চত ৰুম নম্বৰটো আছিল মোৰ কিবা 130 নে কি আছিল মই সেইটো ৰখি থাকোঁ 130 কেইটা কয় 130 ক'লে ছাৰ বুলি কওঁ আহি গ'ল বিপুল বুলি গম পাই আৰু লাষ্টত সদায় তাৰপাছত প্ৰথমতে যেতিয়া LP স্কুলত যাওঁ মই প্ৰথমতে কৈছিল মাষ্টৰে তুমি ধৰি লোৱা এটা কলৰ দাম যদি 25 পইচা হয় 4টা কলৰ দাম কিমান কোনে ক'ব মই চাটচিকি উঠি দিলোঁ মই পাৰিম ছাৰ বুলি কৈছোঁ আচ্ছা কয় এতিয়া এটা কলৰ দাম যদি 25 পইচা হয় 4টা কলৰ কিমান দাম মই ভাবছোঁ মাষ্টৰ মানুহ ইমান মিছা কথা কয় না এটা কলৰ দাম 25 পইচা 2 টকা 3 টকা লাগে মই কৈছোঁ ছাৰ এটা কলৰ 25 পইচা কোনে দিয়ে আমাৰ গাঁৱত 3 টকা 4 টকা লয় কি মিছা কথা ক'ব ভাবিছোঁ তাৰপৰা মাৰ খাওঁ ষ্টাৰ্ট মই এই মাৰ খাওঁ এনেকৈ ফেল মাৰিলোঁ আৰু যে নহওক আপোনালোকে খাপলা ভিলেজখন চাই আছে নাই বাৰু চাই আছেনে খাপলা ভিলেজ চোৱা নাই বেছি ন চাইছে মই কিন্তু তাতে কিন্তু ৰিচেণ্টলি আহিব কইনা চাব যে একদম মাককে চাই থাকোঁ তাৰমানে মাক যে দুটকা ভাল দেখা পায় ছোৱালী বুলি কিনে মাককে পুৰা লাইন মাৰি থাকোঁ খুব জুমিমা আহিব আৰু যেনে গমে পাইছে মই ইলেকশ্যনত এইবাৰ BTC ইলেকশ্যনত ঘূৰিছিলোঁ হাগ্ৰামা মহিলা ছাৰৰ লগত কিন্তু কোকৰাঝাৰত মই এটা জাগাত গৈছোঁ দেই চব ৰাভা মানুহ তাতে মই জল চব আহে ভাল পায় মৰম কৰে আৰু মোৰ আন্তৰিকতা এটা আছে আমি যিহেতু ট্ৰাইবেল একেলগে আছোঁ বা যিজন অস্তি BTC আছে চব একেলগে আছোঁ তাৰপিছত মই গ'লোঁ মিটিংখন কৰিব গ'লোঁ ৰাভা গাঁও এখনতে চববিলাক আছে মিটিং কৰিছোঁ মানুহবিলাক চাইছোঁ বাইদেউবিলাকক চবৰে বাচ্চাত কোলা সৰু সৰু বাচ্চা আছে মই ভাবছোঁ ইমান ধুনীয়া ধুনীয়া বাচ্চা আছে কপালত সিন্দুৰ ফটা নাই আমাৰ ৰাভা গিলে ন পট মৰে না মোৰ চিন্তা লাগছে আৰু ক'ব বেয়া লাগছে এতিয়া খুলি কিনে তথাপিতো থাকিব নোৱাৰি তাই সুধিলোঁ যে বাইদেউ আপোনালোকে ইমান যে বাচ্চা সৰু সৰু বাচ্চা আছে গোটাবিলাকো দেখা পাইছোঁ আপোনালোকৰ ইয়াতে কিবা বেমাৰ চেমাৰ হৈছিল নেকি মতাবিলাক যে চব ঠকাইছে মৰছি বুলি কৈছোঁ ক'ত মৰলা মৰা নাই মোটাগিলা গোটাইছে এইটো চব মোৰ মোটা কৈছিলে কি ফটা লোৱা নাই সেই মই খ্ৰীষ্টান বুলি কৈছোঁ পিছতহে গম পাইছোঁ মইতো মাথা নষ্ট হৈ গৈছে এইবিলাক সৰু সৰু টেকনিক চলি থাকে আৰু যে নহওক বিহুৰ শুভেচ্ছাসকলে জ্ঞাপন কৰিছোঁ আৰু যিহেতু মই এটা ঘৰুৱা অনুষ্ঠান এইটো আজিকালি প্ৰগ্ৰাম বুলি নহয় মই আলহী খোৱা হিচাপত প্ৰতি বছৰে আহিম আৰু আহি থাকিম সদায় আপোনালোকে মাৰ প্ৰতি আশীৰ্বাদ লওক আৰু অনুষ্ঠানটো ইমানখিনি আগবাঢ়ি আছে আৰু এটা ভাল খবৰ আমাৰ কমিটি দাদা এজনে কৈছে যে আমাৰ ইয়াতে ভাল এটা অনুষ্ঠান হ'ব মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই যিখিনি পাৰোঁ হেল্প কৰিম ইয়াতে আমাৰ এখন বৃদ্ধাশ্ৰম হ'ব বেয়া হ'বনে ভাল হ'ব বাৰু হা ভাল হ'বনে নাই সকলে এবাৰ হাতৰ চাপৰি দিয়ক আমাৰ কমিটিসকলক ইয়াতকৈ ডাঙৰ বস্তু নাই মই এটা কথা কওঁ মাক দেউতাকৰ প্ৰতি যোনে মৰম বুজি নাপায় এটা বস্তু চাব আমাৰ মানুহবিলাকে দামী দামী কুকুৰ আনে চাইনিজ কুকুৰ ইংলিছ কুকুৰ আৰু নামবিলাক চাবচোন টুমি ইছ আমাৰ মানুহৰ নামবিলাক থাকে নগেন খগেন নাবলা আৰু সিহঁতে থাকে টুমি জানু ইছ কি মৰম কি দামী দামী বস্তু খুৱায়
মাংস আনি কিনে খুৱাব কিন্তু মানুহে খাব নাপায় মাংস আনি খুৱাব আৰু মেডিচিন যি দাম কুকুৰৰ যিবিলাক লম সৰা ফুট পাগলা হৈ যাবি তাকো চেন মাৰি দে আৰু এচি গাড়ীত ঘূৰিব পায় কিন্তু কুকুৰটোক এনেকুৱা মৰম টাইম মতে খাব দে টাইম মতে শুব দে মানুহৰ গাত শুৱাই ল'ব কিন্তু মাক দেউতা কিন্তু বিচনাত পৰি থাকে অলপ টাইম ল'ব সময় নাই চাইছেনে মাক দেউতা মৰি থাকক কুকুৰটোহে বেছি মৰমৰ হয়নে নহয় সদায় মা দেউতাক সদায় মৰম ৰাখিব কাৰণ আমাৰ পৃথিৱী দেখুৱাইছে অকল মোৰ মা দেউতা জন্ম দিয়া বুলি নহয় সকলোৱে যাতে মা দেউতাক আমি শ্ৰদ্ধাটো কৰিব লাগে মই এইটো বস্তু কৈছোঁ আৰু যে নহওক বেছি দীঘলীয়া নকৰোঁ আৰু অনুষ্ঠানটো আছে মই আকৌ ওদালগুৰিত যাম কালি আকৌ মোৰ শ্বুটিং আছে বহুত ভাল লাগে আৰু নিজৰ গাঁৱৰ অনুষ্ঠান মই থাকিম মই কমল ভাইটিক মাতিছোঁ অঞ্চললৈ আপোনালোক চিনাকি কৰি দিওঁ মই আহিহে থাকোঁ হয় মানে মৰা এখেত কিন্তু গাঁৱৰ প্ৰতি বহুত মৰম আছে আৰু ডাইলগ লাগে বিহুত আহিমেই দেখোন না জিলাপি ভালে আছে আমাৰ কমল ভাইটিতে চিনি পাইছেনে নাই আমাৰ আপোনালোকৰ লোকেল ল'ৰা কেতিয়া গুৱাহাটীত থাকে আমাৰ লালুংগাঁও তাতে থাকে লখৰা ধুনীয়া আছে খপৰা লখৰাত থাকে আৰু যেনে ইয়াতে ঘৰ এতিয়া আহিছে মা দেউতা আছে আৰু তেখেতৰ বিয়া হোৱা নাই ল'ৰা এটা আছে আৰু ছোৱালী এজনী আছে মিহি মিহিকৈ নিজৰ বুলি কিনে পত্নী এটা আছে মোৰ ভাইটি অলপ ৰাইজক কওক আমি যে আহি থাকোঁ কওক ই মাত দিব বুলি পাগলা হৈ যায় নিদিয়া নমস্কাৰটো দে কমচে কম নমস্কাৰ দে ৰাইজ চিধা আছে এখেতে কিন্তু বিজনেছ কৰে বিজনেছ মানে আমাৰ ধুনীয়া লোকেল ল'ৰা হয়নে কিবা কবি অলপ এই কিন্তু অলপ বাহিৰত লৈ মোক মাজে মাজে লৈ যায় দেই এই কিন্তু আমেৰিকাত দাঢ়ি কাটবা যায় চেন্নাইত চুলি কাটবা যায় চুলিবিলাক দেখা পাইছে ষ্টাইলিছ কিন্তু মাজত কি ভাল মই কিন্তু নাযাওঁ এই বাৰে বাৰে লগ ধৰে যে বিপুলকা এইবাৰ কিন্তু দাঢ়ি কাটবা চেন্নাই যাওঁ বাপৰে বাপ এই ধৰণে ট্ৰেইনত নাযায় প্লেনত যায় সেই ওপৰত ফ্লাইটত মই ভাবোঁ যদি যাওঁতে ঠিকেই গ'ল আহোঁতে যদি ৰাস্তাটো বিচাৰি নাপায় কি হ'ব নাযাওঁ খাব নাপালে ঘৰতে মৰি যাম ফ্লাইটত নাযাওঁ ভাই এনেকৈ গ'ল লাষ্টত কিন্তু একদম যাবৰ কাৰণে বাধ্য হ'লোঁ মই ঘৰত যাই ওলালোঁ ইয়াৰ চাৰিচকীয়া আছে ঘৰত যাই কিনে ওলাল আজি যাব লাগিব বুলিছোঁ নাযাওঁ মই কিন্তু লখৰাতে থাকোঁ ৰুম যে ওলালোঁ তাৰপিছত মই কৈছোঁ নাই নেৰে তথাপিতো মই কৈছোঁ সন্মান এটা আছে তাৰপিছত এই ওলাল ঘৰত যাই কিনে মই কৈছোঁ যে তই আগে যাই থাক মই গা পা ধুই কিনে ৰেডি হৈ যাই আছোঁ মোৰ কিন্তু তেতিয়া এখন ভেস্পা আছিল দে ফিৰি মিলেংগি হালধীয়া কালাৰৰ ভেস্পা হালধীয়া একদম গাড়ী চাউণ্ডটো বেলেগ খালি তোৰ তৰ 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 কৰে মৰ নকৰে সেইখন লৈ মই ওলালোঁ ওলাওঁতে কিন্তু বৰষুণ দিছিলে বৰষুণ দি কিনে বেঙা কালা মানে হেলমেটো মোৰ নাই তাৰপাছত বেঙা কালা মায়ৰ পৰা এটা প্লাষ্টিক এটা খুজি কিনে হেলমেট নিচিনা ব্যৱহাৰ কৰিছোঁ আৰু আহিলোঁ হেৰিত বহিলোঁ এয়াৰপৰ্টত গ'লোঁ যাৱাৰ পিছত তই যা মৰা ভৰি বিষাব পিছফালে বহিলোঁ তাৰপিছত গ'লোঁ এয়াৰপৰ্টত যাৱাৰ পিছত গ'লোঁ প্লেনখন আছে মই ভাবছোঁ মা কচম এইখন পাচালি বাচালা আৰু মুৰলুং আজি চেটেপ মাইকী বিধৱা তাৰপিছত গ'লোঁ যাৰ হৈছে ভিতৰত সোমালোঁ দেই তাৰ আগতে কিন্তু কি হৈছে ই কৈছে মোক ভাইটি কৈছে যে বিপুলকা তাতে কিন্তু মাছ মাংস নাপায় যিমান পাৰা খাই লওঁ মই ভাবছোঁ মৰিব পৰা ইঞ্চুৰ আছে তিৰি পালি পাব নাপালি নাই তাৰপাছত এনেকুৱা ব্ৰইলাৰ মুৰ্গী মাৰি ল'লোঁ 1 কিলোমান অকলে মাৰিছোঁ ভয়তে কিমান গৈছে গম পোৱা নাই মুঠতে পেটটো ফুল হৈ গৈছে আৰু তাৰপাছত ফ্লাইটত বহিলোঁ বহাৰ পিছত ফিটাডাল মাৰি দিছে মই ভাবছোঁ ফাঁচি দিব নেকি এইডালকে বা চেফটি গাৰ্ড মইতো বুজি পোৱা নাই বহিলোঁ তামাম ঠাণ্ডা এচি চলি আছে দেই বহাৰ পিছত একদম ফ্লাইটটো যে প্ৰথমতে উৰে মালটো যে উৰে এটা মাত্ৰ উখলিছোঁ মই চাই পাইছোঁ চেন্নাই যাৰ পাছত নামিলোঁ তাৰ জেগাই পৰিৱেশ বোলে অসম ক'ত চেন্নাই ক'ত কি ধুনীয়া জেগা লেতেৰা বস্তু য'তে ত'তে নেপেলাই ডাষ্টবিন আছে তাতে পেলাই আৰু চি কেমেৰা চব জেগাতে আছে কোনো বদমাচি কাম কৰিব নোৱাৰে তাৰপিছত কেছটোতো বেলেগ তাৰ ভাষা বেলেগটো বেলেগ কিনো কয় আৰু চাই আছোঁ মই ভাবছোঁ গালি পাৰিছে নে গান গাইছে ফুৰিব পৰা নাই মই ভাবছোঁ কি কুচিয়াই লাষ্টত গম পালোঁ কমল ভাইটিৰ কাৰণে ইংলিছ নাজানে ফটা মই ভাবিছিলোঁ পাছ পাওঁ লাষ্টত এতিয়া কৈছে ইয়েছ ইয়া বুলি কবি বাচি যাবি বুলি কৈছে তাৰপাছত মই ইয়া বুলি কৈছোঁ আৰু ভাবছি ইংলিছ জানে নেকি বুলি ভাবছি কৈছে ইয়া বুলি কৈছে মইতো গম পোৱা নাই কি মাৰছি তাৰপাছত এতিয়া মই অলপ গৈ আছোঁ যাৰ পিছত যে ব্ৰইলাৰ মুৰ্গী আছিলে মোৰ পেটটোতো বেয়া কৰিছে ভাই
ভাবছোঁ যাব লাগিব বাহিৰত মই লেট্ৰিন কৰিব লাগিব থাকিব নোৱাৰোঁ ভাইটিক ক'লোঁ বাহিৰত যাব লাগিব মই কি কৰা বুলি কৈছোঁ টেনশ্যন নল'বি মই আছোঁ বুলি কৈছোঁ আৰু তাৰ ছোৱালীবিলাক এনেকুৱা নিগ্ৰো ক'লা মলা ওখ পাখ ইমান খাতৰা কালা পাহাৰ যেন দেখা পায় ছোৱালীবিলাক আহি আছে ঠাক্কাটা লাগে বোলে বাবাকৈ ননচেন্স বুলি কৈছে অঁ ইয়া বুলি কৈছোঁ মোক যে ননচেন্স বুলি কৈছোঁ ফটাৰ পিছতে গম পাইছোঁ ব্লাড ষ্টক বুলি কৈছোঁ অঁ ইয়া বুলি কৈছোঁ তাৰপাছত এতিয়া ধুনীয়াকৈ গৈ আছোঁ দীঘল শাৰী লাইন পাতি আছে মই ভাবছোঁ মন্ত্ৰী নেকি সেৱা আৰু লাষ্টত গম পালে সেইটো মন্ত্ৰী নহয় লেট্ৰিন তাতে লেট্ৰিন গ'লে মানুহবিলাক লাইন পাতি যায় ইমান লিগেলত চলে আগত আমেৰিকানৰ পিছত চেন্নাই গৈছোঁ লাইন পাতিছোঁ গেল নহয় মিছ কল এতিয়া মোৰ গেছ বুলি কৈছে অঁ ইয়া উপায় নাই ব্ৰইলাৰ মুৰ্গী বুলি কৈছোঁ সেইটো বুজি পোৱা নাই ব্ৰইলাৰ মুৰ্গী কি বস্তু মালটো মইহে মাৰি গৈছোঁ ছেকেণ্ড টাইম বুলি কৈছে অঁ ইয়া বুলি কৈছোঁ ছেকেণ্ড টাইম মাৰিব দিয়া নাই সি আৰু মই ভাল লাগছে তাৰ পাছত এতিয়া গৈ আছোঁ গৈ পিছত আৰু তাৰ বস্তু বেলেগ খাতৰা দেই লেতেৰা বস্তু হাতেৰে নালাৰে চব কাৰেণ্টতে কামবিলাক হয় মইতো বুজি পোৱা নাই ধুনীয়াকৈ আমেৰিকানজন সোমাই গ'ল ধুনীয়াকৈ নিজৰ কামটো কৰি কিনে ওলাই আহিল এবাৰ মই ভটাৰ পাল্লা মইতো কোনোদিন সেনেকুৱা জেগাত সোমাই পোৱা নাই লেট্ৰিনত ইমান দামী লেট্ৰিন আমাৰ ঠুকুনা পেৰাইহে আমি আৰু আগপিনে কোন আছে চাম পিছপিনে কোন আছে কোনো নাচায় হয়নে নহয় ডাইৰেক্ট একশ্যন চিধা চাটা হয়নে নহয় তাৰপাছত ময়ো সোমালোঁ সোমোৱাৰ পিছত তামাম ঠাণ্ডা মই ভাবিছোঁ কোনোবা বিচনী মাৰি আছে নেকি ভালকৈ চালোঁ বিচনী নহয় এ চি চলি আছে প্লাছ ফেন চলিছে ফেন বাপৰে বা কি দামী এইটো মন্দিৰ যেনেও লাগে ভিতৰত বেয়াও লাগে টাইল চাইল চব লগা আছে মই ভাবিছোঁ বাপৰে বা কি কৰোঁ কি নকৰোঁ চুইচ তিনিটা আছে দেই তাৰমানে চুইচৰ কামবিলাক হয় হাতেৰে যে আমি হেৰি কৰোঁ হাতেৰে কাম নহয় ব্ৰাছেদি কামটো হয় তাৰপাছত এক নম্বৰ চুইচটো দবাই দিলোঁ উঠি আহিছোঁ মানে কাইনো উঠল মানুহ উঠা নাই মেচিনটো উঠিছে তাতে যে বহি কামটো কৰে মইতো বুজি পোৱা নাই মই চাইছোঁ কি কৰে উঠি আছে বস্তুটো তাৰপাছত কিবা এনেকুৱা ফাষ্ট লগোৱা এটা দেখাই থৈ দিছে বহি কিনে কৰে তাৰপাছত মই ভাবছোঁ এনেই অট'মেটিক কামটো হ'ব নেকি পজিশ্যন দি থৈ দিছোঁ আৰু মই ভাবছোঁ টানি ল'ব নেকি মালটো হোৱা নাই 5 মিনিট মানে এনেকৈ আছোঁ মই হ'ব বুলি কিনে হোৱা নাই তাৰপাছত এইবাৰ কি কৰোঁ কি নকৰোঁ 2 নম্বৰ চুইচটো দবাই দিলোঁ মই কাইনো চিনাকি মানুহ পাই দিলা হয় ভাবছোঁ এইটো হাত নহয় ব্ৰাছ পাত মাৰিছে মাৰি আছে তাতে পানী ওলাই সি হাতৰ কামটো চাফা কৰি দিয়ে বাপৰে বা কি জেগাত আহিব লাগিব মই ভয় ওলাইছে খামপানী বাহিৰ এতিয়া 3 নম্বৰ চুইচটো দবাই দিলোঁ ভাই লাষ্টত লেট্ৰিনটো এনেকৈ খোলোঁ চাফা কৰে মইতো বুজি পোৱা নাই ভাবছোঁ ই নহয় সি আৰু মই থাকিব নোৱাৰোঁ টাইম অভাৰ হৈ গৈছে মোৰ লাষ্টত ভাবিলোঁ ৰ কি কৰোঁ কি নকৰোঁ কামটো কৰিবই লাগিব এই মোৰ যে হেলমেট নাছিল প্লাষ্টিকটো যে পকেটত আছিল পকেটৰ প্লাষ্টিকটো ওলাই ভাবছোঁ কাই চাব আৰু প্লাষ্টিকতে কামটো কৰিলোঁ কৰি কিনে এই ভেণ্টিলেশ্যন খোলা আছিল নে খিৰিকী খোলা আছিল পেলাই দিম আৰু লাগি গ'ল নহয় প্লাষ্টিকটো ফেনত ফাটি গ'ল তাৰপিছত ৱাল কটাই লাগি গ'লে ৱালখন ৰঙা লিপষ্টিক লগা নিচিনা হৈ গ'ল তাৰপাছতো ভাই মোৰ ভয় লাগিলে আজি মোৰ লং চেটেপ মই আজি তাৰপাছত ভয়কে ওলাই আহিলোঁ ওলাই পিছত চেন্নাই মানুহজন সোমাই কিনে ৱালত বস্তু পেলাই দেখা পাইছে ই ভাবছে এই মাত্ৰ অসমৰ মানুহজন সোমাইছিল কামটো কেনেকৈ কৰিলে সি তাৰ মাথা নষ্ট পাগলা হৈ গৈছে ভাবছোঁ ৱালত দাৰু ধৰি পাইখানা কৰিছে নেকি ওলাই গৈছে মানুহজন ইউমেন মেন বুলি বুলি কৈছোঁ মই ভয় লাগি আছে চিষ্টেম আৰু লেট্ৰিন বুলি কৈছে অঁ ইয়া কৈছোঁ মই আই এম অফ দি থৰি অফ দিছ ফেন অফ দি খৰি অফ দিছ লেট্ৰিন বুলি কৈছোঁ সি ভাবছে তেওঁ অসমৰ মানুহবিলাক ফেনত ধৰি পাইখানা কৰে নেকি এনেকৈ জ্বালা গৈছে মাৰলা হৈ মোক আৰু যেনক সদায় সকলোকে মোৰ বিহু হিয়া পৰা মৰম যাচিছোঁ আৰু যিহেতু সকলো হাঁহি থাকক ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ আকৌ লগ পাম আপোনালোকে যাতে সদায় হাঁহি থাকে এইখিনিকে কয় মই চুমু এইখিনি সামৰণি মাৰিছোঁ থেংক ইউ ধন্যবাদ আমি তেখেতে প্ৰগ্ৰাম কৰিলে আমি মাননীয় বিপুল ৰাভা দিৱক তেখেতে আমাৰ অতিথি বুলি কৈছে নিজৰ মানুহ বুলি ধৰিছে নিজৰ মানুহ হ'লেও আমি তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ গতিকে আমি শ্ৰী শ্ৰী মা ৰক্ষাকালী তৰফৰ পৰা তেখেতক এখন বাজাৰেৰে সম্বৰ্ধনা জনাইছোঁ তেখেতে দীৰ্ঘজীৱী হওক আকৌ পুনৰ আমি তেখেতক অহা বছৰ লগ পাম একে কামনা কৰিছোঁ ভালে আছে আৰু আমাৰ এতিয়া সহযোগী তেখেতৰ জৰিয়তে আমি যোগাযোগ কৰিব পাইছোঁ আৰু তেখেত হ'ল আমাৰ মৰমৰ আমাৰ কোমল ৰাভা তেখেতক আমি আমাৰ তৰফৰ পৰা এখেতে আমাৰ বিপুল ৰাভাৰ লগত যোগাযোগ কৰি দিয়া মানুহ মেইন মানুহটো এখেতে কানেকশ্যন কৰি দিয়া মানুহ আৰু তেওঁলোকৰ সহযোগী বন্ধু আমাৰ ললিত সোণোৱাল তেখেতক আমি মঞ্চত বিচাৰিছোঁ ললিত সোণোৱাল তেখেতক আমি বিচাৰিছোঁ আহক ললিত সোণোৱাল আপোনাক আমি আমাৰ মঞ্চত বিচাৰিছোঁ
বিহুত আহিম আমাৰ পৰা সম্পূৰ্ণ গ্ৰুপটো থাকিব মই আপোনালোক কথা দিছোঁ এইখিনি অঞ্চলত মই প্ৰগ্ৰেম কৰিম ললিত সোণোৱাল মোৰ ভাইটি পলাইছি গামোচা ল'ব ভয় কৰে ভাইটি তেখেতে আমাৰ পূজা কমিটিক 5,000 টকা ডনেট কৰিছে খুব চিধা ল'ৰা মই চিনাকি কৰিব বিচাৰিছিলোঁ খাপলাং ক'ব লাগিব না কিবা ক'ব লাগিব গান এটা গাড়ী